চাওক এইদৰে মই গোটেইফালে চূণটো মাৰি দিছোঁ। তো এই 5 কেজিটো মই ইয়াৰ পৰা সেইটো মূৰলৈকে মাৰিম আৰু 5 কেজি সেইটো ছাইডত নেক্সট দিনা মাৰিম। সেই ইটো ছাইডত আৰু 5 কেজি বেলেগ দিনা মাৰিম। আজি এইটো ছাইডত 5 কেজি মাৰি দিছোঁ। বৰ্তমান মই ইয়াত আগৰ কমটি মাছ আছে, খালি আপোনাৰ এতিয়া মই নতুনকৈ মাছটো ঢালিমেই ৰাইছে। এতিয়া আপোনাৰ এই বতৰটো ভাল কৰিলে মাছ পোনাটো আহি যাব। তো তাৰ কাৰণে এই প্ৰিপেৰেশ্যন কৰি আছোঁ। অলৰেডি বেমাৰটো পুখুৰীটো যাতে বেমাৰ নাথাকক, তো এইটো প্ৰথম ষ্টেপটো ক্লিয়াৰ কৰি দিলোঁ। দেখিলে ৰাইজসকল, মই এতিয়া চূণ ছিটিয়াই মেলি পুখুৰীৰ পৰা উঠি আহিলোঁ। চূণ আৰু চূণটো পুখুৰীত দুটা বস্তু মই মিশ্ৰণ কৰি কেনে পুখুৰীত ছিটাই দিলোঁ। তো মইতো আজি 5 কেজি মাৰিছোঁ আৰু মই কালি পৰহিলে আৰু মই 5 কেজি আকৌ মই চূণ মাৰি দিম। তো আপোনাৰ আৰু মই দুমাহৰ পিছতে মই আকৌ মাৰিম। 2 মাহৰ পিছত মানে দৰকাৰ হ'লে মই 1 মাহতে মাৰি দিম দৰকাৰ হ'লে মানে। তো মই কি হিচাপত মাৰিছোঁ আপোনালোকে সকলোৱে দেখিছে। আপোনালোকক মই যিদৰে মই মুখেৰে কৈছোঁ সেইদৰে আপোনালোকে নিশ্চয় দেখি পালে। মই প্ৰুফলি আজি আপোনালোকক মই কিদৰে চূণ আৰু হালধি ছটিয়াওঁ মোৰ নিজৰ পুখুৰীটোত মই আপোনালোকক দেখাই দিছোঁ। তো এতিয়া কিছুমানে প্ৰুফলি নেদেখিলে কিছুমানে বিশ্বাস নকৰিব পাৰে। সেই গতিকে মই আজি আপোনালোকক নিজে পুখুৰীত দেখাই দিছোঁ, আপোনালোকে নিজে দেখিলে। তো এতিয়া মই পানীৰ পৰা প্ৰথম উঠি আহিছোঁ। পানী যথেষ্ট দ হৈ গৈছে পুখুৰীত, এতিয়া পানীৰ পৰা উঠি আহিছোঁ। তো এই গতিকে আজি মই এই বাৰীৰ পুখুৰীৰ ওপৰত যিটো ব্লগটো মই আজি ইয়াতে সামৰণি মাৰি দিছোঁ আপোনালোকক আজিৰ কাৰণে। বাই বাই।